বিচনীৰ কোনো প্ৰয়োজন নাই, ফেনৰ কোনো প্ৰয়োজন নাই, কুলাৰ কোনো প্ৰয়োজন নাই। চাওকচোন, কেৱল বতাহ আৰু বতাহ, বতাহ বতাহ, কেৱল বতাহ। ইমান ধুনীয়া ঠাই। চাহ বাগানৰ মাজে মাজে এয়া দেখিছেনে, ইমান ধুনীয়া পথটোৰ মাজেৰে আমি গৈ আছোঁ আৰু তাৰ কাষতে গছ কেইজোপা চাওকচোন, কি ধুনীয়া মনোমোহা পৰিৱেশ। সঁচাকৈয়ে এই ঠাইডোখৰ ক'ৰ হয় আপোনালোকে পাৰিলে জনাবচোন, আৰু যদি আহি পোৱা নাই তেতিয়াহ'লে এবাৰ আহি যাব, তেতিয়া গম পাব এই ঠাইডোখৰ আচলতে প্ৰকৃততে হয় কি বা কেনেকুৱা লাগে। একেবাৰে শেষত আজি কিন্তু মনৰ এটা আশা সম্পূৰ্ণভাৱে পূৰ হৈ গ'ল। কাৰণ কি জানেনে, আজি আমি ল'লোঁ এখন ধুনীয়া গাড়ী, আৰু গাড়ীত উঠি আমি ক'লৈ গৈ আছোঁ চাওকচোন। আমি ক'লৈ গৈ আছোঁ, আৰু মোৰ লগতে আছে মোৰ লগৰ কেইগৰাকীমান, আৰু তেওঁলোককো আজি মোৰ এই গাড়ীখনত উঠাই দিলোঁ। মানে আমিও আটায়ে মিলি আজি গৈ আছোঁ ফুৰিবলৈ বুলি। ইয়াত দেখিছেনে, পাছত সকলোৱে আপোনালোকক জনাইছে কিবাকিবি জনাইছে, আৰু পাছত কিন্তু তাৰ পাছতো আৰু এজন উঠাই আনিছোঁ। মানে এয়া আজি মোৰ মনটো সঁচাকৈয়ে কৈছোঁ বহুত ভাল লাগি গৈছে। মানে নিজেও উঠিব পাৰিছোঁ, আন কাৰোবাকো উঠাইছোঁ। চাওকচোন মনটো কিমান ভাল লাগিব পাৰে। আপোনালোকেও চাগে এনেকৈ উঠাই পাইছে, নহয়নে বাৰু? নমস্কাৰ, মই ৰিম্পী। আজি আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিবলৈ ওলাইছোঁ। এয়া দেখিছেনে, আজি মই আহিছোঁ মানে ফুৰিবলৈ বুলি ক'লে ভুল হ'ব। আচলতে মই আহিছোঁ আজি মেডিকেল, বিশেষকৈ মই মোৰ পেচেণ্ট এজনক লৈ আহিছোঁ এগৰাকী। এইফালে দেখিছেনে, এইফালে আমাৰ ড্ৰাইভাৰ, আৰু এইফালে বহি আছে দেই, এইফালে আমাৰ পেচেণ্ট। এইফালে জাহাজলৈ গোটেই তিনিগৰাকীয়ে বহি আছে, আৰু পিছফালে আছে তেওঁ হাজবেণ্ডজন, একদম পাছফালে বহি আছে। ব'লক আচলতে কি কৰোঁনো দেখাম আপোনালোকক, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাবচোন দেই, আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যদি আপোনালোকে ভিডিঅ'বিলাক চাই ভাল পায়। এতিয়া প্ৰায় 9মান বাজিছে, আৰু আজি বহুত টানকৈ ৰ'দটো ওলাইছে, সেইকাৰণে চাওকচোন বহুত সময় হ'ল যেন লাগিছে, কিন্তু প্ৰায় এতিয়া 9টামান বাজিছে। আৰু চাওকচোন আকাশখন কি ধুনীয়া দেখিছে। আমি আহি এয়া পাই গ'লোহি। এয়া দেখিছেনে বাৰু, এইফালে আমাৰ পেচেণ্টগৰাকীক চেলাইন দি থৈ দিছে। মানে কি হ'ল, তাইক অলপ সময় পাছতে চিজাৰিং কৰিবলৈ লৈ যাব, আৰু সেইকাৰণে চেলাইন দি মেলি লোৱা হৈছে। আৰু দেখিছেনে, আমি 9 মাহৰ পৰা অপেক্ষা কৰি থকা নিউজটো বৰ্তমান আহিব এতিয়া, সেইকাৰণে আমি ৰখি আছোঁ অলপ সময় পাছতে। আৰু দেখিছেনে, এয়া আমি কেৱল অপেক্ষাত ৰখি আছোঁ। আমি আটায়ে অপেক্ষা কৰি আছোঁ যে সেই আহিবলগীয়া নিউজটো কি আহিব মনে ভাবি থকাটো নে মনে নভবাটো। আচলতে মনে ভাবি থকা বুলি ক'লে ভুল হ'ব, কাৰণ কিয় ভগৱানে যি দিয়ে সেয়াই আমি গ্ৰহণ কৰিব লাগিব, ল'ব লাগিব। আৰু জানেনে, আমি অপেক্ষাত ৰখি আছোঁ কাৰণে বহুত আমনি লাগি গৈছে, আৰু কাৰোবাৰ কাৰণে এনেকৈ ৰখি থকাটো বৰ কষ্টকৰ, কিন্তু এইবোৰ ক্ষেত্ৰত কষ্টকৰ হ'লেও ৰখিবই লাগিব, নহয়নে? শেষত আমি পাই গ'লোঁ এইটো নিউজ। কি নিউজ আপোনালোকে কমেণ্ট কৰি জনাবচোন, ল'ৰা নে ছোৱালী, কমেণ্ট কৰি জনালে হৈ গ'ল। আৰু এইফালে চাওকচোন, এগৰাকী কন্যা সন্তানক আপোনালোকক দেখাইছোঁ। আচলতে এয়া কোন জানেনে, আমাৰ দৌমতী। এইগৰাকী দৌমতীৰে এটি কন্যা সন্তান জন্ম দিছে, আৰু তেওঁৰে এইগৰাকী সন্তান হয়। আৰু এইফালে এগৰাকী ডাঙৰ দৌমতী হয়, আৰু এইজনেই হ'ল দেউতাকজন।